Hello guys, আজিৰ ভিডিঅ'ত 2017 চনত আসাম পুলিচ ABUBত আহি যোৱা কেইটামান কুৱেশ্যন ডিসকাস কৰিম। কুৱেশ্যন নম্বৰ 21 অসমৰ মুঠ মাটিকালি কিমান? অপচন A 78,000 স্কয়াৰ কিলোমিটাৰ, অপচন B 78,400 স্কয়াৰ কিলোমিটাৰ, অপচন C 78,500 স্কয়াৰ কিলোমিটাৰ, অপচন D 78,438 স্কয়াৰ কিলোমিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন D 78,438 স্কয়াৰ কিলোমিটাৰ। Question number 22 মাধৱদেৱৰ জন্ম ক'ত হৈছিল? A আলিপুখুৰী, B লেটেকা পুখুৰী, C বৰদোৱা, D কোচবিহাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন B লেটেকু পুখুৰী। Question number 23 ভাৰত পাকিস্তান সীমান্তক কি নামেৰে জনা যায়? A ৰেড ক্লিফ লাইন, B মেকমোহন লাইন, C ডুৰাণ্ট লাইন, D পাক ষ্ট্ৰেইট। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন A ৰেড ক্লিফ লাইন। Question number 24 অসমত পোন প্ৰথমে চাহ বাগিচা কোনে স্থাপন কৰিছিল? অপচন A জগন্নাথ বৰুৱা, অপচন B পিয়লি ফুকন, অপচন C ৰবাৰ্ট ব্ৰুচ, অপচন D মণিৰাম দেৱান। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন D মণিৰাম দেৱান। Question number 25 অসম সাহিত্য সভা কিমান চনত স্থাপন কৰা হৈছিল? অপচন A 1920, অপচন B 1917, অপচন C 1923, অপচন D 1888। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন B 1917। Question number 26 অসমত বৰ্তমান জিলা কেইখন? জিলা কম বেছি হৈ থাকে, তো আপোনালোকে 2024 চনৰ জিলা কেইখন সেইটো আপোনালোকে জানি ল'ব। এইটো আগৰ হিচাপত আছিল 31, বৰ্তমান আপোনালোকে জানি ল'ব কেইখন। 27 নম্বৰ কুৱেশ্যন প্ৰহ্লাদ চৰিত কোনে লিখিছিল? অপচন A ৰাম সৰস্বতী, অপচন B মাধৱ কন্দলী, অপচন C হেম সৰস্বতী, অপচন D আনন্দ কন্দলী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন C হেম সৰস্বতী। Question number 28 আহোমসকলৰ শেষ ৰাজধানীখনৰ নাম আছিল? A ৰংপুৰ, B যোৰহাট, C চৰাইদেউ, D গড়গাঁও। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন B যোৰহাট। Question number 29 চাইনা নেভেল কোনবিধ খেলৰ লগত জড়িত? অপচন A বেডমিণ্টন, অপচন B ফুটবল, অপচন C হকি, অপচন D কুস্তি। আৰু এইটোৰ এনসাৰ আপোনালোকে কমেণ্টত জনাই দিব। Question number 30 অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি আছিল? অপচন A অৰুণোদয়, অপচন B প্ৰতিদিন টাইম, অপচন C দৈনিক বাতৰি, অপচন D আছাম ট্ৰিবিউন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন C দৈনিক বাতৰি। Question number 31 অসমৰ ৰাজ্যিক প্ৰাণীবিধৰ নাম কি? অপচন A বাঘ, অপচন B হাতী, অপচন C সিংহ, অপচন D গড়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন D গড়। অসমৰ ৰাজ্যিক প্ৰাণী হৈছে গড়। Question number 32 অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? অপচন A 7, অপচন B 14, অপচন C 12, অপচন D 16। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন B 14। Question number 32 নিম্নলিখিত কোনটো শ্ৰেণীৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়? অপচন A সাহিত্য, অপচন B ক্ৰীড়া, অপচন C শান্তি, অপচন D বিজ্ঞান। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন B ক্ৰীড়া। Question number 34 ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন? অপচন A ৰাষ্ট্ৰপতি, অপচন B প্ৰধানমন্ত্ৰী, অপচন C উপৰাষ্ট্ৰপতি, অপচন D গৃহমন্ত্ৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন C উপৰাষ্ট্ৰপতি। Question number 35 2020 চনত G20 সন্মিলন ক'ত হৈছিল? অপচন A সৌদি আৰব, অপচন B ইটালী, অপচন C ভাৰত, অপচন D আমেৰিকা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন A সৌদি আৰব। Question number 36 ৰিয়ান পৰাগ এগৰাকী অপচন A খেলুৱৈ, অপচন B সাহিত্যিক, অপচন C বৈজ্ঞানিক, অপচন D পাইলট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন A খেলুৱৈ। Question number 37 মনোপলি শব্দৰ সৈতে জড়িত? অপচন A সমাজবাদ, অপচন B পুঁজিবাদ, অপচন C মিশ্ৰিত, অপচন D অৰ্থনীতি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন B পুঁজিবাদ। 38 নং কুৱেশ্যন বৰ্তমান ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন? অপচন A বিনেশ্বৰ শৰ্মা, অপচন B ৰাজীৱ জৈন, C অৰবিন্দ কুমাৰ, D তপন ডেকা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে তপন ডেকা। Question number 39 ব্লেজ ৰকষ্টাৰৰ পৰিচালক কোন? অপচন A জাহু বৰুৱা, অপচন B ৰীমা দাস, অপচন C মঞ্জু বৰুৱা, অপচন D সুপ্ৰভা দেৱী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন B ৰীমা দাস। Question number 40 তলৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত নহয়? এইটো 2021 চনৰ মতে আছিল, আপোনালোকে 2024 চনৰ মতে জানি ল'ব। Question number 41 2019 চনত কাক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? আপোনালোকে কমেণ্টত জনাব।
কুৱেশ্যন নম্বৰ 42 কাউন্সিল অফ ষ্টেট কি নামেৰে জনা যায়? অপশ্যন এ লোকসভা, অপশ্যন বি ৰাজ্যসভা, অপশ্যন চি বিধানসভা, অপশ্যন ডি বিধান পৰিষদ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাজ্যসভা।